हेलो फ्रेंड्स আপোনালোক সকলোকে পুনৰ এবাৰ জানমনিজ গুড লাইফলৈ স্বাগতম জনাইছো। আজি মই সৰু মাছেৰে বনাব পৰা এটা সহজ ৰেচিপি লৈ আহিছো। সৰু মাছৰ চৰচৰি। সৰু মাছ ভাজি খোৱাতকৈ এনেদৰে চৰচৰি বনাই খালে খাবলৈ বেছি সোৱাদ হয়। গতিকে বলক মই আজি সৰু মাছৰ চৰচৰি কেনেদৰে বনালো চাওক। সৰু মাছৰ চৰচৰিখিনি বনাবলৈ এটা পিয়াজ মই দীঘল দীঘলকৈ কাটি লৈছো, এটা বিলাহী কাটি লৈছো, এখিলা তেজপাত লৈছো, এটা শুকান জলকীয়া লৈছো আৰু এচামুচ মানৰ জোখত আদা নহৰু আৰু জলকীয়াৰ পেষ্ট লৈছো আৰু এইখিনি মই সৰিয়হ পিচি লৈছো। আৰু এয়া মই সৰু সৰু পুঠি মাছ লৈ লৈছো। আপোনালোকে পুঠি মাছৰ সলনি বেলেগ সৰু মাছো ব্যৱহাৰ কৰিব পাৰিব। মই গেছত এখন কেৰাহী গৰম হ'বলৈ দিছিলো আৰু কেৰাহীখন গৰম হোৱাত মই ইয়াতে অকমান মিঠাতেল দি দিছো। প্ৰথমতে মই মাছখিনি ভাজি ল'ম আৰু তেলখিনি গৰম হোৱাত মই ইয়াতে মাছ দি দিম। মই গোটেইখিনি মাছ দি দিয়া নাই, প্ৰথমতে অলপকৈ ভাজি ল'ম। এতিয়া মাছখিনিৰ এটা চাইড ভালদৰে হ'বলৈ দিম। মাছখিনিৰ এটা চাইড হোৱাৰ পিছত মই মাছখিনি লাহে লাহে লুটিয়াই দিম। সৰু মাছ যিহেতু লাহে লাহে লুটিয়াব লাগে, নহ'লে ভাগি থাকে। মোৰ মাছখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া এইখিনি মই এটা বাটিত উঠাই ল'ম। এতিয়া কেৰাহীখনত আকৌ অকণমান মিঠাতেল দি বাকি থকা মাছখিনিও ভাজি ল'ম। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত আকৌ অকণমান মিঠাতেল দি ইয়াতে তেজপাত খিলা আৰু শুকান জলকীয়াটো দি দিছোঁ। তাৰপিছত কাটি থোৱা পিঁয়াজখিনিও ইয়াতে দি দিছোঁ। এতিয়া এই গোটেইখিনি 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত পিচি থোৱা আদা নহৰু আৰু জলকীয়াখিনি ইয়াতে দি দিছোঁ। এতিয়া পুনৰ এইখিনি 1-1.5 মিনিটমানৰ কাৰণে মই ভাজি ল'ম। মই বাতিটো আওখালিও ইয়াতে অকণমান পানী দিছোঁ। এতিয়া ইয়াতে মই এচামুচ হালধি গুড়ি, এচামুচ জিৰা গুড়ি আৰু এচামুচ ৰঙা জলকীয়াৰ গুড়ি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে কাটি থৈ দিয়া বিলাহীখিনিও দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত মই ইয়াত আন্দাজমতে নিমখ দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এতিয়া বিলাহীখিনিত এখন ঢাকনি লগাই 1 মিনিটমানৰ কাৰণে ৰাখি দিম। এয়া মোৰ বিলাহীখিনি প্ৰায় গলি গৈছে আৰু এতিয়া মই ইয়াতে যিখিনি বগা সৰিয়হৰ পেষ্ট বনাই থৈছিলোঁ সেইখিনিও দি দিম আৰু ভালদৰে মিক্স কৰি দিম। তাৰপিছত ইয়াতে মই অকণমান পানী দি দিছোঁ। পানীখিনি দি পুনৰ ভালদৰে লৰাই দিছোঁ। এতিয়া এই গোটেইখিনি মই 3 মিনিটমান সময়ৰ বাবে ঢাকি থৈ দিম। এয়া মোৰ গোটেই মছলাখিনি ভজা হৈ গৈছে, বিলাহীখিনিও সিজি গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দি দিছোঁ আৰু এতিয়া মই শেষত ইয়াতে ভাজি থৈ দিয়া মাছখিনি দি দিছোঁ আৰু ভালদৰে গোটেইখিনি লৰাই দিছোঁ। আৰু এতিয়া মই এইখিনি পুনৰ 5 মিনিটমান সময়ৰ বাবে ঢাকনি লগাই হ'বলৈ দিম। আৰু এয়া মই ঢাকনি গুচাই দিলোঁ আৰু মোৰ সৰু মাছৰ চৰচৰি ৰেডি হৈ গ'ল। এতিয়া
আৰু আপোনালোকেও এই সৰু মাছৰ চৰচৰিটো এবাৰ ঘৰত বনাই খাই চাওক। আৰু মোৰ আজিৰ এই সৰু মাছৰ চৰচৰি ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল।